678 crores 55 lakhs 11,000 আজি আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ বাজেট আমি স্টেট এছঅপিডিৰ বাজেট এইটো আমি দাখিল কৰা হৈছে টোটাল এলোকেশন সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা ফান্ডিংও আছে আৰু লগতে আমাৰ অসম চৰকাৰৰ পৰা দিয়া গোটেইখিনি বাজেট লৈ আমি টোটাল এছঅপিডি বাজেট আছে 1678 crores 55 lakhs 11,000 30 ডিপাৰ্টমেণ্টত কি কাম কৰিব হে গোটেইখিনি আছে আৰু 1678 crores 55 lakhs 11,000 মাজতে তাত সেলেৰিও সোমাই আছে আমাৰ ট্ৰান্সফাৰ সেক্টৰৰ যিমানখিনি এমপ্লয়ি আছে তেওঁলোকৰ সেলেৰিও আছে আৰু লগতে আমাৰ ইয়াত কাৰ্বি আংলং অটোনমাস কাউন্সিলত যিবিলাকৰ পেনশন আমি প্ৰথমবাৰ আমি কাৰ্বি আংলং অটোনমাস কাউন্সিল পৰা এইটো ভৰা হৈছে যে কাউন্সিলৰ এমপ্লয়িবিলাকৰ ইয়াত পেনশন সেই পেনশনবিলাক ইয়াত ধৰা হৈছে আৰু কাৰ্বি আংলঙৰ যিমানখিনি জনজাতিসকলৰ নিজৰ কালচাৰ তেওঁলোকৰ জীয়াই কলা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত আমি প্ৰত্যেক জাতি জনগোষ্ঠীৰ বাজেট অন্তৰ্ভুক্ত কৰা হৈছে আমাৰ কাৰ্বি ৰং আচাৰৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং ৰং আচাৰৰ পৰা আৰম্ভ কৰি আৰু এনে ধৰণৰ বেলেগৰ জাতি সংগঠনে আমাক যেটো নেকি মেমৰেণ্ডাম আকাৰে দিয়া হৈছে তেওঁলোকৰ নিজৰ কলা সংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত সেই বাজেটৰ অন্তৰ্ভুক্ত কৰা হৈছে লগতে আমাৰ চৰকাৰী কামবুঢ়াসকলৰ দৰমহাটো অলপ বঢ়াই দিয়া হৈছে এনে ধৰণৰ এই বাজেটত আপোনালোকে দেখা পাব কোনো কৰ্তন হোৱা নাই অসম চৰকাৰৰ পৰা যোৱা বছৰৰ যিটো টকা দিছে এছঅপিডি টকা ইয়াত ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহুতো অপপ্ৰচাৰ কৰিছে যে কৰ্তন কৰা হৈছে বুলি কিন্তু আমাৰ বাজেট কৰ্তন হোৱা নাই আমাৰ যোৱা বছৰৰ 421 crores দিয়া হৈছে এই বছৰৰ 421 crores আমাক অসম চৰকাৰৰ পৰা পুঁজি দিয়া হৈছে গতিকে বাজেট কোনো কৰ্তন হোৱা নাই কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ কাম পূৰণ কৰাৰ স্বাৰ্থত আমাৰ বাজেটটো একে ধৰণৰ দিয়া হৈছে অহা নৱেম্বৰ মাহত নহলে ডিসেম্বৰ মাহত এছডি বাজেট হ'ব সেই এছডি বাজেটতে কাৰ্বি আংলঙৰ বেলেগৰ সমষ্টিত ডেভেলপমেণ্ট কামবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আমাৰ মাননীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক পুঁজি দিব বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে নহয় এইটো আমাৰ যিটো বাজেট অসম চৰকাৰৰ বাজেট যিটো বাজেটৰ এছেম্বলি পাছ কৰাৰ পিছত কাৰ্বি আংলং অটোনমাস কাউন্সিল হওক ডিমা হাছাও অটোনমাস কাউন্সিল হওক বিটিআৰ অটোনমাস কাউন্সিল হওক সেই তিনিটাৰ 6 সিটৰ অটোনমাস কাউন্সিলৰ ইয়াত আকৌ আমি বাজেট ইয়াত পাছ কৰিব লাগে আজি আমি ডিসকাস কৰিছো আমাৰ ষ্টেট বাজেটৰ ওপৰত যেটো এছঅপিডি বাজেটৰ ওপৰত আজি আমি প্লেস কৰা হৈছে অহাকালি আকৌ আমাৰ দুদিন কাৰ্যসূচী হ'ব অহাকালি আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল ইনহেৰেন্ট সাবজেক্ট যেটো আমাৰ ৰেভিনিউ কালেকশ্যনৰ ওপৰত যিমান বাজেট আছে কালি আকৌ আলোচনা কৰা হ'ব থ্যাংক ইউ